আমি দুইটাই লাইফত প্ৰথমবাৰ মেট্ৰ' ট্ৰেইনত উঠিম ময়ো ফাৰ্ষ্ট এও ফাৰ্ষ্ট ইয়েছ হেল্ল' গাইজ নমস্কাৰ এণ্ড ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো তেনে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰো দিল্লীৰ পৰা আমি আজি দিল্লীত আছো কথাটো হ'ল যে আমি এইকেইদিন একদম ভিডিঅ' কৰা হোৱাই নাই মানে 15 দিন 16-17 দিন মান হ'ল চাগে আমি দেহৰাদুনত আছিলো দেহৰাদুনৰ পৰা আমি ভিডিঅ' কৰাই হোৱা নাছিলে এতিয়া আপোনালোক এতিয়া আমাৰ নিজৰ ফেমিলি মেম্বাৰ হোৱাৰ কাৰণে কৈ দিছো আমি ৰুমতে থাকিলো মানে খোৱা মেলা সববোৰ খেলি মেলি হৈ গ'ল হয়নে কৈ দিয়া আমি 19 দিন থাকিছো হোটেল ৰুমত তাকো আমি ক'তো ওলাই নগলো সেইটো কাৰণে আমি ভিডিঅ' বনোৱা নাছিলো তো সেইটো কাৰণে আপোনালোকক ভিডিঅ' দিব নোৱাৰিলো এতিয়া আমি যোৱাকালি মানে আমি ইয়ালৈ আহিলো দিল্লীলৈ আহিলো আমি টিকেট কৰি ললো টিকেটটো আছে আমাৰ ওচৰত এইটো তিনজনৰ কৰি লৈছো আৰু এতিয়া আমাৰ 4টা বজাত আজি ট্ৰেইন আছে হা আপোনালোকক এটা ফেচিলিটি দেখাম এইটো যে দেখিছে এইটো আপোনাৰ এই ৰুমৰ চাবিটো হয় হা ৰুমৰ চাবিটো হয় আৰু এইটো জাহাই উলিয়াই দিম তেতিয়া সুইচ গিটা সব বন্ধ হৈ যাব এইটো সব এইটো ভাল সিস্টেম কৰিছে যেতিয়া এনেই মানে বেকাৰকে বিজলীটো ইউজ হৈ নাথাকে মানে তো বাই বাই ৰুম বাই বাই আমাৰ চেক আউট টাইম আছিলে 12টা আৰু এতিয়া আমি 9টা বজাতে চেক আউট কৰি ললো মানে এফালে যাবলগীয়া হৈ আছে আমি আপোনালোকক দেখাম লাইফত মানে প্ৰথমবাৰ নকৰা কাম এটা কৰিম আমি এতিয়া আছো ষ্টেচনৰ পিনে যাম ষ্টেচনৰ ইপাৰে যাম মানে আমি দুইটাই লাইফত প্ৰথমবাৰ মেট্ৰ' ট্ৰেইনত উঠিম ময়ো ফাৰ্ষ্ট এও ফাৰ্ষ্ট ইয়েছ মানে চব বস্তু আমাৰ ফাৰ্ষ্টেই হৈ আছে চাম আজি কি হয় এক্সপিৰিয়েঞ্চটো কম আপোনালোক যাব লাগিব এইফালে মানে আণ্ডাৰগ্ৰাউণ্ড হৈ আছে আপোনাৰ ষ্টেচনটো আণ্ডাৰগ্ৰাউণ্ড তলেদি আছে আৰু এইপিনে ওপৰত আছে আপোনাৰ ৰেল ষ্টেচন নিউ দিল্লী ৰেল ষ্টেচন আৰু তাৰ তলতে আছে এইটো মেট্ৰ' ষ্টেচন এইপিনেদি যাব লাগিব এটা গুৰুত্বপূৰ্ণ ঘোষণা আমাৰ হোটেল ৰুমত বস্তু থাকি আহিলে এই গাত দুখ এই ৰাখি আহিলে এই পাহৰি থাকিলে ধ্যান নিদিলে ধ্যান নাই তোমাৰহে ধ্যান নাই মোৰ ধ্যান আছে চব কৰিবলৈ এতিয়া আমি ভিতৰে আহি আছো আণ্ডাৰগ্ৰাউণ্ডৰ ভিতৰে এয়া বাপৰে প্ৰথমবাৰ আহিছো মেট্ৰত বহি আছো এতিয়া আমাৰ ইয়াৰ পৰা নিউ দিল্লীৰ পৰা আমি যাব লাগিব হুডা চিটি চেণ্টাৰ যাব লাগিব তালৈকে 1 ঘণ্টা লাগিব মানে 1 ঘণ্টালৈকে এনেকে বহি থাকিব লাগিব ইয়াত দেখিছো মানুহবোৰ মানে ইয়াত 30 ছেকেণ্ডে ৰখায় প্ৰত্যেকটো ষ্টেচনত হা আৰু 30 ছেকেণ্ডত মানে মানুহবোৰ ঘপকে আহি যায় আকৌ ঘপকে নামি যায় মানে বেলেগ ধৰণৰ মানে নহ'লে আকৌ বেলেগ এটা ষ্টেচনত নামিব লাগিব তেনেকুৱা ধৰণৰ আৰু এটা বস্তু দেখাইছো আপোনালোকক মেট্ৰত আহিলে মানে টিকেট নালাগে মানে এইটো এনেকুৱা এটা টোকেন লাগে এনেকুৱা টোকেন এটা লাগে এইটো ল'ব লাগে তাৰপৰা এইটো স্কেন হয় মানে মই দেখাইছিলোঁ আপোনালোকক তেনেকৈ স্কেন হয় তাৰপিছত এইটো য'ত আমি নামিমগৈ তাত এক্সিটত গৈ পেলাই ভৰাই দিলে হৈ যায় তাত থৈ আহিলে হৈ যায় আমি ক'ত নামিব লাগিব সেইটো আপোনাৰ সেই লাইটটো যে ব্লিংক কৰি আছে তেনেকৈ মানে আপোনাৰ দেখাই দিব আমি য'ত নামিম আৰু লিখাও থাকিব নহ'লে বা এনাউন্সমেণ্ট কৰি দিব মানে ক'ত নামিব লাগিব তেনেকৈ আপুনি নামিব লাগিব সাজু হৈ থাকিব লাগিব মানে নামিবলৈ নহ'লে মানে বেছি দেৰি ৰখাই নথয় ইয়াত চলো এইটোত ভৰি নিদিবা মাজত তাতে যেনেকৈ আছে তেনেকৈ দিম এইটো ইয়াত ভৰাই দিব লাগিব বঢ়িয়া ওকে গাইজ এতিয়া আমি আছো হাৰিয়ানাৰ গুৰগাঁৱত আছো আৰু কথাটো হ'ল যে আমাৰ মানে মোৰ ৱাইফৰ তাই বাইক আৰু ভিনিয়েক ইয়াত থাকে মানে আৰু গুৰগাঁৱত থাকে তো সেইটো কাৰণে ভাবিলো বোলো অকণমান লগ কৰি যাওঁ আৰু তাতে ফুৰাও হ'ব সেনেকুৱা এতিয়া অকণমান ফেমিলি টাইম য়েছ
দিনৰ মূৰত ঘৰৰ খানা খালে ভাল লাগিলে বহুতেই বেছি ভাল লাগিলে খাই কাৰণ ঘৰৰ পৰা বহুত দিন হ'ল যে এমাহে হ'ব গ'ল আমি আঁতৰতে আছোঁ অ'কে গাইজ এতিয়া আমাৰ যাবৰ হৈ গ'ল কিন্তু উবেৰৰ কাৰণে ৰৈ আছোঁ কেবৰ কাৰণে ৰৈ আছোঁ কেব আপোনাৰ আহিব এইফালেদি আহিব আমি আছোঁ ওপৰত চাই আছোঁ সেইটো কাৰণে তো আমি অলপ টাইম থাকিলোঁ ইয়াতে শুইও গ'লোঁ তাৰপৰা এতিয়া যাবলৈ ওলাইছোঁ আৰু ठीक है हम मिलेंगे फिर जोरहाट पे हाँ नहीं तो दिल्ली में मिल लेंगे ओके बाय 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 थैंक यू ভাল লাগিছে মনটো বহুত বেছিয়ে ভাল লাগিছে মানে আমি আকৌ উঠিম এতিয়া মেট্ৰত মানে আকৌ মেট্ৰত উঠি পেলাই আমি দিল্লীলৈ যাম মোৰতো বহুত ভাল লাগিছে মানে যিটো বস্তু আজিলৈকে পোৱা নাছিল আজি পাই গ'লো তোমাৰ কেনেকুৱা লাগিলে হা ডাঙৰকৈ কোৱা ভাল লাগিছে মজা অঁ ইয়াত গৰমটো অলপ বেছি খালি বহুত বেছিয়ে গৰম হয়নে এনেকুৱা গুৰগাঁৱত আমি বেছিভাগ আপোনাৰ ডাঙৰ ডাঙৰ কোম্পানীবোৰৰ অফিচবোৰ দেখিলোঁ ডাঙৰ ডাঙৰ বিল্ডিংবোৰ মানে ইয়াত বেছি আছে যিকোনো অফিচৰ আপোনাৰ এমেজন এক্সপ্ৰেছ হওক কিবা হওক মানে চব কিছুমান আপোনাৰ ইয়াত অফিচবোৰ হেড অফিচবোৰ ইয়াতে আছে বৰ ডাঙৰ ডাঙৰ বিল্ডিংবোৰ আছে মানে ইয়াত বাই বাই মেট্ৰ' আকৌ কেতিয়া উঠিবলৈ পাম ঠিকান নাই বাই 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 তো গাইজ আমি আহি আকৌ নিউ দিল্লী পালোহি আৰু কথাটো হ'ল যে এতিয়া বাজিলে 3:30 আমাৰ আছে ট্ৰেইন 4:20 তো এতিয়া আমি অকণমান টাইম ইয়াত ৰখিব লাগিব মানে আৰু এটা কথা যদি কোনোবাই এতিয়ালৈকে মেট্ৰ'ত উঠা নাই এনেও উঠিছে মই লাষ্টত উঠিব প্ৰায়ভাগে উঠিছে চাগে যদি উঠা নাই মই কৈ দিম মানে আপুনি যদি হেৰিয়ত আহে দিল্লীত আহে যিকোনো মেট্ৰ'ত উঠিলে মানে মেক্সিমাম 50-60 এনেকৈ যাব টিকেটত মানে আপোনাৰ যোনটো ট'কেন ল'ব লাগে সেইটোত ল'ব আৰু একেবাৰে মিনিমাম 20 মানে সিমানটোৰ ভিতৰত আপোনালোকে অহা যোৱা কৰি থাকিব পাৰিব মানে যাওঁতে আকৌ আহোঁতে বেলেগকৈ কৰিব লাগিব তেনেকুৱা মানে তো গাইজ আমি ট্ৰেইনত উঠিলোঁ ট্ৰেইনত উঠাৰ পাছত আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ যদি ভিডিঅ' চাই ভাল পালে তেন্তে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদিহে নাই কৰা এতিয়ালৈকে তেন্তে আকৌ এটা নতুন ভিডিঅ' লগ পাম আজিলৈ ইমানতে সামৰি মাৰিছোঁ বাই বাই নমস্কাৰ আমি এতিয়া আকৌ যাম মেট্ৰ'ত নাই হয় নাই দূৰলৈ যাওঁ বাৰে বাৰে ওচৰলৈ আহি যাওঁ ওচৰলৈ আহিলে মাতটো আহিব অঁ এতিয়া কওক